হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদাকাল হওক। মোৰ প্ৰিয়সকল, পুনৰবাৰ আজি আপোনালোকৰ সৈতে এটা শাস্ত্ৰাংশৰ যোগেদি আলোচনা কৰিবলৈ বিচাৰিছোঁ আৰু এই বিষয়টো হৈছে প্ৰথম পিতৰ 4 অধ্যায় 7 পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু সকলোৰে শেষ ওচৰ চাপিছে, এতেকে প্ৰাৰ্থনাৰ কাৰণে সবুত আৰু সচেতন হোৱা। আমেন। আজি ঈশ্বৰৰ বাক্যই এগৰাকী বিশ্বাসী হিচাপে আপোনাক আৰু মোক সোঁৱৰাই দিবলৈ ইচ্ছা কৰিছে। আৰু সেয়েহে আজি এই বাক্যই আমাক সোঁৱৰাই দিছে যে সকলোৰ শেষ ওচৰ চাপিছে। হয় প্ৰিয়সকল, আজি আমি দেখিবলৈ পাইছোঁ আমাৰ পৃথিৱীত কোনো জীৱই চিৰজীৱী হ'ব নোৱাৰে। কোনোৱে চিৰকাল জীয়াই থাকিব নোৱাৰে। কোনোৱে বহুদিন ধৰি জীৱিত থাকিব নোৱাৰে। এদিন সকলোৰে শেষ ওচৰ চাপিব বুলি আজি বাক্যই আমাক সোঁৱৰাই দিছে। এই পৃথিৱীৰো এদিন অন্ত হ'ব। সেয়েহে আমাক ঈশ্বৰে এটা বহুমূলীয়া জীৱন দিছে, এটা আয়ুস দিছে। সেই আয়ুস থাকে মানে আমি ঈশ্বৰক আমি সোঁৱৰণ কৰা উচিত। মোৰ প্ৰিয়সকল, এদিন সকলোৰে শেষ ওচৰ চাপিব। আমাৰো এদিন অন্ত পৰিব আমাৰ জীৱন। কিন্তু সেই জীৱন থাকে মানে আমি প্ৰভু যীশুত দৃঢ় বিশ্বাসী হৈ থকাৰ আমাৰ প্ৰয়োজন আছে। সেয়েহে আজি বাক্যই আপোনাক আৰু মোক সোঁৱৰাই দিছে, সকলোৰে শেষ ওচৰ চাপিছে, এতেকে প্ৰাৰ্থনাৰ কাৰণে সবুত আৰু সচেতন হোৱা। এতিয়াৰ যি সময়, সেই সময় আমাৰ সজাগ আৰু সচেতন হোৱাৰ সময় হৈ পৰিছে প্ৰিয়সকল। সেয়েহে আমি সদায় সজাগ আৰু সচেতন হৈ জীৱন যাপন কৰাটো আমাৰ অত্যন্ত প্ৰয়োজনীয়। আৰু যদিহে আমি সজাগ আৰু সচেতন হৈ থাকোঁ, তেতিয়াহে প্ৰভুৰ আগমনৰ দিনত আমি তেওঁৰ সৈতে আমি এক সহভাগী হৈ তেওঁৰ সৈতে আমি যাব পাৰিম প্ৰিয়সকল। সেয়েহে আপোনালোকে য'তেই নাথাকক কিয় সদায় প্ৰভুৰ উপস্থিতিত থাকক, প্ৰভুৰ মহিমা কৰক, প্ৰভুৰ গৌৰৱ কৰক আৰু তেওঁৰ বাক্য অনুযায়ী জীৱন যাপন কৰিবলৈ যত্নপৰ হওক প্ৰিয়সকল। কাৰণ বাইবেলে আজি আপোনাক আৰু মোক সোঁৱৰাই দিছে যে সকলোৰে শেষ ওচৰ চাপিছে, এতেকে প্ৰাৰ্থনাৰ কাৰণে সবুত আৰু সচেতন হোৱা। আমি বিশ্বাসী হিচাপে প্ৰতিটো সময় আমি প্ৰাৰ্থনাত আমি থকা উচিত। কাৰণ আমাৰ জীৱন কেতিয়া অন্ত পৰিব, পৃথিৱী কেতিয়া অন্ত হ'ব আমি নাজানো। তাৰ বাবে আমি দৃঢ় বিশ্বাসী হৈ প্ৰভুত থাকি জীৱন যাপন কৰোঁ। আমেন প্ৰিয়সকল।